ভাইটি অ ভাইটি উঠ সোনকালে উঠ অলপ ভাইটি অ ভাইটি 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 উঠ উঠ মই কামত যাম এই ভাত বনাই আছে তই ভাত কেইটা ওলাই নাখাবি দেই কি আছো বেন বিয়ে বাৰু কৰিছো দেখা নাপালো ইমান তো এই নাই ৰ মোৰ কাম এটা যাব লাগে দে যা তহঁতে দিন ছাৰ আহিলি দে বহ বহুত দেৰি কৰি আহিলি এতিয়া যাবৰে হ'ল তই যাঙে যাওঁ মানুহ আজি আজি ইনচাল দিব লাগিব ইয়াক তই ইয়াক মাত কৰ ওকে হুজুৰ এই মানে ভাই এহল আছে না লাগ ক'ত যাৱ ঐ এ নাই যাম হয় নে ফুৰবা যাম সদায় যে বুলি বুলি যায় কথা খাব কি লাগ নাগে নেকি নাই অলপ হা এ আমি কি যা জকে যা পায়খানা করবা কিন্তু বাইক লৈ যাম কি সদায় হাতত আজা খালি বহি অলপ কি একো নালগে নেকি আছিত নাগে নেকি তই কি কেতিয়াবা মই ভাত খাব মাতি যা বাইকখন লৈ যাম পাওঁ লৈ যাব ওলাওঁ তোৰচোন বাইকে নাই কি লৈ যাবি তই বেছিকৈ ক'লে নেকি অলপ हमको पता है बाइक में है उसको थोड़ी ना पता है চা ভাই তই বহুত ধনী ঘৰৰ চলি বুজছা মই তলত তুলনা কৰিব নোৱাৰো তই যদি আমাৰ দৰে ষ্টেচন বা খুজিছা যদি আমাৰ দৰে হবা উঠছা তই ঘৰত বাইক খোজ না ভাত চাত খাব বাদ দি কেইদিনমান এনে তোক বাইক দিব মাটি বিকি তোক বাইক দিব না তেতিয়া এতিয়া তই আমাৰ লেভেল আহি যাবি না তেতিয়া সমান সমানে তোৰ ষ্টেটাছ বাঢ়ব লেভেলটো বাঢ়ব তোৰ না তই এতিয়া গম পাবি হয়নে নহয় বছ চা ভাই ইয়াত মই নৰো দে মই এতিয়া যাং দে দাদা ভিখাৰী তোৰ কাম নাই যে আকৌ কাম নাই টকা দে নাই কি যে কওঁ মানে হয় দে গাড়ী চলি গেলা হয় ইমান দুখ মানে কিবা হ'ল নেকি এ নাই কি আহি যাওঁতে মোৰ কেইটামান লগে মোক ঠাট্টা কৰলা মোৰ বোলে বাইক কিনা অপাত নাই এনেকৈ কিবা কিবি ক'লা চা ভাই বেলেগৰ তুলনা কৰি তো একো লাভ নাই নিজকে যদি এনেকৈ গঢ়ি তোল যাতে তই নিজৰ পইচা দি একদিন বাইক কিনিব পাৰা আৰু সেই বাইকখন লৈ যদি দেখুৱাব পাৰা তোক ভাই ঠাট্টা কৰিছে ঠিক আছে চা ভাই ইমান পইচা মই ক'ত পাম ঘৰত খুজিব লাগিব ঘৰত খুজিলে দাদাই মোক দিব দাদাই মোক বহুত মৰম কৰে মুঠতে দিয়াটো দিব মই লোৱাটো ল'মেই গাড়ী ভাই অলপ কথাটো বেয়া হ'ব নেকি কাৰণ ঘৰত কষ্ট দি তই বাইকখন ল'লি পিছত গ'লে তই সুখী হ'ব নোৱাৰিবি ভাই চা ভাই
অলপ আগতে হাৰো ঠাট্টা কৰলা এবাৰ তোৰ ঠাট্টা কৰিব লাগছা হ'ব দে যাং মই অ ভাই মই তোক ভুল ভাবি কোৱা নাই অ ভাই দে হ'ব দে যাং দে মই কি দিনকে লাগিলবে ভাল কৰিলেও বেয়া হয় দে দাদা দেৰি কৰিছিল তো কেতিয়াবা ৰখি আছো ভাত চাত খাবা এই লগৰ লগত আছিলো দে বহ মুখাত ভাত খাবা মোক হাত চুঙাত নুদুম মই কিয়া বাইক লাগে মোক হা বাইক লাগে পাগল আছে বাইক লাগে সদায় লগৰ লগবিলাক ঠাট্টা কৰে মোক বাইক লাগে মোক আই এটা কৈছোচোন এই লগৰ কেইটামান ঠাট্টা কৰে চকুৰ তাতে হয় নেকি লগৰ লৰাই তাত ঠাট্টা কৰিবই বুজিছা মোকো বহুত ঠাট্টা কৰিছিল এতিয়া তই জানাই আমাৰ ঘৰৰ পৰিস্থিতি নাই সৰু পেলাই তোক কিমান কষ্ট কৰি ডাঙৰ কৰিলো বুজি তো পাছে পাছো মানে পাছো আৰু মই বাইক লাগে মোক মোক সীমা খাই আছিলো মই বাইক লাগাতো লাগবই যাম মই ভাইটি ক'ত তই ভাত খাই এই নাহাংসা ভাইটি চালা সি মোৰ দুখ বুজিয়ে নাপালা সিক মই সৰু পৰা ডাঙৰ কৰিলো মা দেউতা নোহোৱা সিক মই অনুভৱ কৰিব নিদিলো দে হ'ব দে মই কি কৰি ব্যৱস্থা কৰিম ভাইটিক লৈ মোৰ জীৱনটো সি সুখীয়ে মোৰো সুখী কিবা কৰি মই ব্যৱস্থা কৰিম দে দাদা দাদা মানে মোৰ অলপ পইচাৰ প্ৰয়োজন হৈছিলে মাটি বিকিম বুলি ভাবিছিলোঁ দাদা মানে মাটি অলপ কিনিম বুলি ভাবিছিলোঁ অলপ তেতিয়াহ'লে ঠিক আছে দিয়ক মই এতিয়া চাম ঠিক আছে তুমি কালি পইচাটো আহি দিব নিশ্চয় নিশ্চয় বাবা 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 উঠছোন তোৰ কাৰণে মই এটা বস্তু লৈছোঁ এইখন তোৰ কাৰণে আনিছোঁ এইখন লোৱা এইখন যাবে তো ও ভাই নিউ ভাই তুই ললি এই যা খাই ললো পয়সা পইচাটো কিয় লাগে ল'ব লাগে লৈছো না কোন যে লসা যে আমারও ভালো লাগছে তো আমি ফুরিও জুনা লিয়ালা এই ফুৰবা চুৰবা নাজান তোৰ লগত সিদিনা কি কৈছিলি মোক মনত নাইতো তই যে মোক সিদিনাখনে যে কৈছিলি মই বাইক ল'ব নোৱাৰো বুলি আহিছা বাইক লৈছো মই তুই মোক অলপ আগতে কি কৈছিলি সিদিনাও কৈছিলি বাইক ল'ব নোৱাৰো বুলি আহিছা বাইক ল'লো সিদিনাখনে এবাৰ তোৰ ক'বা লাগছা তই কি মই বোলে ফুৰবা যা নালাগে তই মোৰ লগত ফুৰবা যাবা মোৰ যাং এতিয়া এই লগ চালা সৰুকালত একেলগে চাইকেল লৈ কিমান ঘূৰিছিলোঁ আজি বাইক পাই পেলাই মোক পাই গ'ল এই সময়ৰ লগত মানুহ চেঞ্জ হৈ থাকে কি ক'ম কিন্তু একদিন মনত পেলাবহি
আর গাড়ি ওখান কোনো কাবাই গাড়ি দিয়ে নেব খাক লৈছে এখন গাড়ি মোৰে গাড়ীও 10 ৰুমত তোৰ গাড়ীটো গাড়ী নামৰ কাৰ আছে অকাদৰ কথা কব 10 ৰুমত দাদাই কিনি দিছি এখন তুমি অকাদৰ কথা কৈছিলি এই চাও অকাদ আছে যাং মই এতিয়া কথা টাইম নাই মোৰ চাও ভাই ইৰ আজি গাড়ী লৈ কিনে লেভেল চাও আজি চলিও আজি চলি আমি কৈ জন্ম পা গম পাওঁ সি আজি গাড়ী লৈ কিনে আমাৰ আগত লেবেল দে বাইক লবার কেজি হলো লেভেল চাও হইছো পাছি তো দাদিয়া খাই দিয়া যে ল হলে গম পালো ই এই কুচুৰ বল পৰা দুদিন দিছো ভাইটি নেকি অ দাদা ক'ত যাই মানে তুই অঁ ভাইটি তুমিতো গম পাইছা ন ভাইটিক যে মই গাড়ীখন কিনিছিলোঁ তো বহুত কষ্ট কৰি গাড়ীখন কিনিছিলোঁ মাটি বিকি মাটি বিকি লৈ কিনিছিলোঁ আৰু এতিয়া পৰিস্থিতিটো গম পাইছে মানে মোৰো কাম নোহোৱা হৈছে সেইকাৰণে মানে কি হ'ল মই গাড়ীখনৰ কিস্তি দিব পৰা নাছিলোঁ তো সেইকাৰণে 3 মাহমান হ'ল গাড়ী কিস্তি দিব পৰা নাই এনে কৈ থাকোঁতে গাড়ীখনৰ মানে মানুহটো আহিছে গাড়ীৰ কিস্তিৰ মানুহ আহিছে আহি গাড়ীখন ফেলে গৈছে এতিয়া সিহঁতে কৈছে যদি গাড়ীখন মানে কালিৰ ভিতৰত আমি তাৰ পৰা লৈ নাহোঁ গাড়ীখন মানে নিদিওঁ বুলি কৈছে আৰু মানে একদম শেষ হ'ব সেইকাৰণে ভাবি অলপ দুখতো আছোঁ সেইকাৰণে অলপ পইচা কাৰণে ৰাতিখনলৈ আহিলোঁ দাদা এনে কিমান পইচা পইচা সিহঁতে কৈছে পইচা 10,000 লাগিব বুলি কৈছে তো এতিয়া মোৰ লগতো ইমান পইচাও নাই কি কৰোঁ উপায় ভাবি আছোঁ এই ভাবিব নালাগে এতিয়া মোৰ তাত আছে 10,000 টকা আমাৰ ঘৰলৈ যাওঁ আপোনাৰ পইচাটো মই দি দিম ঠিক আছে এই ৰাতিখন ক'তো যাব নালাগে আৰু এই দাদা বাইকখন যে আনলি ইমান পইচা ক'ত পালি আমাৰতো পইচা নাছিল যে লগ হ'ব মই জগাটো মই পইচা কাৰণে গৈছিলোঁ সেই বাটতে লগ পালোঁ সি পইচা কিন্তু হয় মোৰ মোবাইল শিক্ষাক গেলি যা শিকো মই সিদিনা অলপ বেয়াকৈ কৈছিলোঁ মই শিক্ষাক যাং নহ'লে হ'ব বাবা অলপ সোনকালে আহিবা হা আনলোঁ চা ভাই তোক মই সিদিনা বহুত বেয়াকৈ কৈছিলোঁ তই পাৰিলেও মোক অলপ হ'লেও হেল্প কৰিছা যিখিনি পাৰা তোক মই চৰি খোজাৰ সেই নহয় মানে যোগ্যতা নহয় তথাপিও পাৰিলে মোক মাফ কৰি দিবি আপোনাৰ নিজৰ ভুলটো আছে বুজিছে পানী এই ডাঙৰ কথা নেক্সট টাইম তেনেকুৱা ভুল নকৰা আৰু জাঙা দুয়োটাই জাঙা এতিয়া হাই গাইছ আপোনালোকে এই ভিডিঅ'টোৰ পৰা কি শিকিলে যে আমি ঘৰৰ পৰা কেতিয়াও মানে ফ'ৰ্চফুলি বস্তু এনেকৈ ল'ব নালাগে আৰু ঘৰত যিটো আমাৰ পৰিস্থিতি সেইটো আমি বুজাৰ চেষ্টা কৰিব লাগে য়েছ এণ্ড যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰি দিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন দবাই দিব থেংক ইউ Thank you. থেংক ইউ